নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেলটোলৈ। মই যে আপোনাৰ মাজত লৈছোঁ ক্লাছ 9ৰ অসমীয়া তৃতীয় লেচনৰ তৃতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত দুটা পাৰ্ট দিছোঁ। যদি চোৱা নাচাবা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিব, যাতে আগলৈ অন্য ধৰণৰ ভিডিঅ' পাই থাকে, তাৰে আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 6, ব্যাখ্যা কৰা। ক, সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। উত্তৰ, সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সূক্ষ্মতকৈ সূক্ষ্ম সাধাৰণ বিষয়েও কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। আমি সদায়ে দেখি থকা গছৰ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে, তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয়, তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপ উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে। খ নম্বৰ, মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ততে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। উত্তৰ, মিহি ডাঙৰ, অৰ্থাৎ ওপৰখিনি যি আছে সেই আছে। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ, সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী, ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা। জগত, পৃথিৱী, ধৰণী, উলাহ, উল্লাস, আনন্দ, চকু, নয়ন, অক্ষি, সৰু সূক্ষ্ম, ক্ষুদ্ৰ সূক্ষ্ম, ভাল, উত্তম, সঁচ, কাণ, কৰ্ণ। বাক্য ৰচনা কৰা। কৌশলী বিদ্যা। কৌশলী বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। খ নম্বৰ, অজৰ অমৰ। শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যৰ সদায়ে অজৰ অমৰ হৈ থাকিব। আলাসত ঠাই। সুমধুৰ গীতক শ্ৰোতা জনতাই আলাসত ঠাই দিয়ে। ডাঙৰ দীঘল। ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। বিপৰীত শব্দ লিখা। মিহি, সহতা, প্ৰাণ, নিষ্প্ৰাণ, মৃত্যু, জন্ম। বিপৰীত শব্দ লিখা। মিহি, সহতা, প্ৰাণ, নিষ্প্ৰাণ, মৃত্যু, জন্ম, মূল, অতিৰিক্ত, ক্ষুদ্ৰ, বৃহৎ। আজিৰ এইটো শেষ পাৰ্টৰ, অৰ্থাৎ ক্লাছ 9ৰ তৃতীয় লেচনৰ কুৱেশ্যন এনচাৰ সমাপ্ত হ'ল। ইয়াৰ পিছত মই চতুৰ্থ, পঞ্চম এনেকুৱা আৰু বিজ্ঞানৰ, সমাজ বিজ্ঞানৰ কুৱেশ্যন দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে আশা কৰি মই ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ, জয় অসম।